ৰাজ্যত এফালে আৰক্ষীৰ বাল্য বিবাহৰ বিৰুদ্ধে অভিযান আৰু আনফালে সামাজিক মাধ্যমত চকুৰালীৰ মন্তব্য মোক কোনেও যাতে সন্দেহ নকৰে। বাল্য বিবাহৰ বিৰুদ্ধে চলা অভিযানৰ মাজতেই ছ'চিয়েল মিডিয়াত ভাইৰেল হৈছে এটা পোষ্ট। এই পোষ্টটো কৰিছে চকুৰ আলী নামৰ ফেচবুক একাউণ্টৰ পৰা। ৰাজ্যজুৰি বাল্য বিবাহৰ বিৰুদ্ধে চলিছে আৰক্ষীৰ জোৰদাৰ অভিযান। প্ৰতিখন জিলাতে অভিযান চলাইছে আৰক্ষীয়ে। গ্ৰেপ্তাৰ হৈছে বাল্য বিবাহৰ সৈতে জড়িত বহু ব্যক্তি। ইয়াৰ ভিতৰতে বাল্য বিবাহ কৰোৱা দৰাৰ লগতে আছে পৰিয়ালৰ লোক, আত্মীয়। বাল্য বিবাহৰ বিৰুদ্ধে চলা অভিযানৰ মাজতেই ছ'চিয়েল মিডিয়াত ভাইৰেল হৈছে এটা পোষ্ট। এই পোষ্টটো কৰিছে চকুৰ আলী নামৰ ফেচবুক একাউণ্টৰ পৰা। চকুৰ আলী বুলি ক'লে হয়তো বৰ্তমান চিনি নোপোৱা মানুহ নোলাব। সামাজিক মাধ্যমত খুবেই চৰ্চিত চকুৰ আলী। প্ৰায় চকুৰ আলীৰ ভিডিঅ', মিম, ফটো আদি ভাইৰেল হৈ থাকে সামাজিক মাধ্যমত। সম্প্ৰতি ভাইৰেল হোৱা পোষ্টটোত লিখিছে, মোক কোনেও যাতে সন্দেহ নকৰে। মোৰ বোৱাৰীজনীৰ বৰ্তমান বয়স 20 বছৰ 2 মাহ 2 দিন আৰু 19 ছেকেণ্ড। বাল্য বিবাহৰ বিৰুদ্ধে অভিযানৰ মাজতেই ছ'চিয়েল মিডিয়াত ভাইৰেল এই পোষ্ট। 6 শতাধিক লোকে এই পোষ্টটো শ্বেয়াৰো কৰিছে। অৱশ্যে এই একাউণ্টটো চকুৰ আলী নামৰ লোকজনৰ প্ৰকৃত একাউণ্ট হয়নে নহয় সেই সম্পৰ্কেও কিন্তু আছে বহু সন্দেহ। নিউজ ডেস্ক, এক্সপ্ল'ৰ আছাম।